এখন গাঁৱত দীপ্তি আৰু তৃপ্তি নামেৰে দুজনী নলে গলে লগা বান্ধৱী আছিল। সিহঁত দুজনীয়ে প্ৰায়ে একেলগে ঘূৰি ফুৰিছিল। এনেকৈ ঘূৰি ফুৰোতে এদিন দুয়োজনীয়ে কথা পাতিলে যে দীপ্তি আৰু তৃপ্তি দুয়োজনী দীপ্তি দদায়েকৰ ঘৰলৈ যাব আৰু কথামতেই কাম। এদিন গৈ দুয়োজনী দদায়েকহঁতৰ ঘৰত উপস্থিত হ'লগৈ। সেইটো সময়ত দদায়েকহঁতৰ ঘৰত কোনো নাছিল আৰু দীপ্তি আৰু তৃপ্তি দুয়োজনীকে বহি থকা দেখা পাই দদায়েকে কেতিয়া আহিলি কি কথা বুলি কথা বতৰা পাতিবলৈ আৰম্ভ কৰিলে। দদায়েকেও দীপ্তি আৰু তৃপ্তিক বহুদিনৰ মূৰত লগ পাই ঘৰৰ কথা আলোচনা কৰিবলৈ ধৰিলে। সিহঁতৰ মাজতে এনেকৈয়ে বহু সময় কথা বতৰা চলি থাকিল। আৰু এটা সময়ত গৈ খাই বৈ ৰাতি হলত শুই থাকিল। শুই উঠি দীপ্তিয়ে তৃপ্তিক নেদেখি আচৰিত হ'বলৈ ধৰিলে আৰু তাই বহি লৈ চিন্তা কৰিবলৈ ধৰিলে। চিন্তা কৰি একো উপায় নাপায় কোনেও গম নোপোৱাকৈ তাই লাহে লাহে খোজকাঢ়ি ঘৰমুৱা হ'ল। এনেকৈয়ে খোজকাঢ়ি গৈ থাকোঁতে তাই চোৰেল এজনীৰ লগত মুখামুখি হ'ল আৰু চোৰেলজনী দেখি তাই ভয় খাই থমকি ৰ'ল। কিন্তু চোৰেলজনীয়ে তাইক ভয় নাখাবলৈ ক'লে আৰু কি হ'ল কথাটো তাইক সুধিলে। দীপ্তিয়েও চোৰেলজনীৰ কথামতে চোৰেলজনীক সকলো কথা অহাৰ পৰা যোৱালৈকে ক'বলৈ আৰম্ভ কৰিলে। দীপ্তিৰ কথা শুনি চোৰেলজনীয়ে তাইক আশ্বাস দি তৃপ্তিৰ নিচিনা এজনী ছোৱালী বনাই দিম বুলি তাইক কথা দিলে। কথামতেই কাম। চোৰেলজনীয়ে যাদুৰ দ্বাৰা তৃপ্তিৰ নিচিনা এজনী তাই নিজেই ছোৱালী বনি গ'ল। তাৰপিছত ক'লে যে এতিয়া কোনো চিন্তা নাই, ব'লা এতিয়া আমি ঘৰমুৱা হওঁ বুলি চোৰেলজনীৰ লগত দীপ্তিয়ে বন্ধুত্ব স্থাপন কৰি ঘৰলৈ আগবাঢ়িল আৰু সেই চোৰেলজনীকে তৃপ্তিৰ মাকহঁতে তাই জীয়েক বুলি আঁকোৱালি ল'লে। কিন্তু তৃপ্তি যে এজনী চোৰেল সেই কথাটো অকল দীপ্তিয়েহে গম পায়, তাৰ বাহিৰে আৰু কোনেও গম নাপায়। এনেকৈয়ে দীপ্তিয়ে এজনী চোৰেলৰ লগত বন্ধুত্ব সম্পৰ্ক স্থাপন কৰি গোটেই জীৱন পাৰ কৰিলে।